নমস্কাৰ বন্ধুসকল আজি আমাৰ ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱস সেই উপলক্ষে মই সমূহ ৰাইজক মই বিশ্বজিৎ বৰ্মন আমাৰ প্ৰকৃতি NGOৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আমি আছোঁ এতিয়া ফৰেষ্ট অফিচত। আমাৰ লগত আছে আমাৰ সাপতগ্ৰাম বন বিভাগৰ IC আমাৰ খান ছাৰ, তেখেতৰ লগত আছে আমাৰ ডক্টৰ ছাৰ আৰু আছে প্ৰধানী ছাৰ, মমি আছে আৰু ওঝা ছাৰো আছে। এখেতসকলৰ উপস্থিতি আমি মানে কি পাইছোঁ, সন্তুষ্ট আৰু বহুত ভাল লাগিছে। তেখেতসকলে আমাক যিখিনি কোঅপাৰেশ্যন কৰিছে, তেখেতসকলৰ কোঅপাৰেশ্যনৰ কাৰণে আমি এই বাৰ্ডছবোৰ চৰাইবোৰ ৱাইল্ড চৰাইবোৰক আমি যোৱাকালি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। আৰু যিসকল ব্যক্তিয়ে আমাক নিজৰ হিচাপতো আমাক কিছুমানে দি দিছে চৰাইবোৰ যে আপোনালোকে মুক্ত কৰি দিয়ক, মুক্ত আকাশত এৰি দিয়ক, তেখেতসকলকৈ আমাৰ অশেষ ধন্যবাদ। আজি আমি ইহঁতক ৰিলিজ কৰিম। এতিয়া আপোনালোকে চাই থাকক, আমি এটা এটাকৈ ৰিলিজ কৰিম। যিকেইটা চৰাই আজি ৰিলিজ হ'ব সেইকেইটাতো আজি ওলাই যাব। আজি যদি কোনো চৰাই উৰিব নোৱাৰে তাক আমি আমাৰ কিহত ৰাখিম, যাতে তাৰ ভালকৈ দেখা শুনা কৰাই পেলাই আকৌ উৰাৰ নিচিনা কেপাচিটি কৰি পেলাই তাক আকৌ আমি উৰাই দিম। তো প্ৰথম আমি এটা ডাব লৈ পেলাই কি কৰোঁ, এইটো এটা চাওক আমাৰ ডাব হয়, ইণ্ডিয়ান বাৰ্ডছ, তো ভুগু বুলি কয়। এইটো বন্দী কৰি থৈছিল। ইয়াক প্ৰথমে আমি এতিয়া ৰিলিজ কৰি আছোঁ। না না ওই যে আমার তো একটা করি কি বোঝা না, একটা ভাবলে কি বলতো তালাটা উঠতে গেলে বন্ধ করতো একটা উঠে বাহ 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 বাহ, উঠবে বলে না পাই পুরো স্পিড দেখছিস, সব যাবো যাবো বাড়ি যাবো, বাড়ি দিয়ে গেছে। হ্যাঁ করবালি ধরলে ওরা বেশি লাগে। তোটা করে এটা কামড়ায় না, কামড়াবো না, কামড়াইবো কামড়ায় না মানে হাসছে না 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 খুলে দাও, নিয়ে যাবে বন্ধু। আচ্ছা আমি এটা মুখটা উপর দিকে করো, মুখটা উল্টায় উপর দিকে করো। না না এমনি বেরিয়ে যাবে, এমনি বেরিয়ে যাবে, রেখে দাও, এমনি বেরিয়ে যাবে। সর বাইরে এটাকে তোমারটা। হ্যাঁ হ্যাঁ ডাকো ওকে, ডাকো তুমি বলে আয় টুসি এমন হয় উড়ে তোমার বাচ্চা যাই দিবা। যাও যা যাক 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 শাড়ি দিছে তো। হ্যাঁ যাক, তাহলে উনার ওখানে বসু, খাদ্য খা, কোনো অসুবিধা নাই না। ধরো সব ধরবে পারো, এটা ধরো না, ধরো ফটাফট মাথা দিকে ধরলে হইলো, মাথাটা ধরলে করি, মাথাটা না ধরলে কামড়াবে কিন্তু হবে না। পাখা ঠিক আছে, ওকে রাখতে লাগবে, খাতায় রাখা লাগবে।
আপোনালোকে চাব পাৰিলে এই ভাটৌখিনি ভালকৈ উৰিব পৰা নাই তো যিহেতু মানে বহুদিন ধৰি পিঞ্জিৰাত বন্দী হৈ আছিল তো পাকবোৰ ভাৰী হৈ যায় তো ইয়াক আমি কেইদিনমান ৰাখিম ৰখাৰ পিছত ইয়াক আকৌ ৰিলিজ কৰিম আপোনালোকে পিঞ্জিৰাতে ৰাখিম উঠতে পারে ছাড়া যায় নেই নিয়ে পাখা আছে অল্প বয়স হয়েছে বয়স হয়ে গেছে না না দিয়া দিব কি উপরে দিত উপরে দিত উড়াই বহুত দিন থাকি ওড়াই না না বয়স হয়ে গেছে 6 বছর পার হয়ে গেছে আমি পারতেছে না সব ছাড়া রাখতে লাগবে এতেও পাবি আমার টাউনত স্বল্প কিছু কম নিয়ে খালি 3টা উঠলো না ওই যে বন্ধুসকল আপোনালোকে চাব পাৰিলে আজি 8টা যিটো বাৰ্ড আছিলে আমি তাৰে 4টা চৰাইক আমি উৰাবলৈ সক্ষম হৈছোঁ আৰু তাতে উৰিও গৈছে কিন্তু এই যে 4টা চৰাই আছে ইণ্ডিয়ান পেৰট তো এইকেইটা এতিয়া আমাৰ ৰক্ষণাবেক্ষণত থাকিব যেতিয়ালৈকে ইহঁতে উৰাৰ কাৰণে উপযোগী নহয় যেতিয়া ইহঁতে উৰাৰ কাৰণে উপযোগী হৈ যাব তেতিয়া আমি আকৌ ইহঁতক আমি ৰিলিজ কৰি দিম তো আজি মই এই ইণ্ডিপেণ্ডেন্স ডেৰ দিনা মই আমাৰ খান ছাৰক দুই এষাৰ ক'বলৈ মই অনুৰোধ কৰিছোঁ আজি কালি আমাৰ চাহেবে আহিছিল এইবিলাক প্লান আগৰ পৰা চলি আছিল গতিকে এই বস্তুটোক ৰক্ষণাবেক্ষণ দিব লাগে ৱাইল্ড লাইফৰ তৰফৰ পৰা গতিকে আমাৰ এইটো অৰ্ডাৰো আছিল এটা বিচাৰি বিচাৰি এইটো পোৱা হ'ল হয়তো 8টা আমি পালোঁ 8টাৰ ভিতৰত 4টাক আমি আজি 15 আগষ্টত আজি মুক্ত কৰিলোঁ মানে আমি আজাদ কৰিলোঁ ইয়াক আমি এই পিঞ্জৰাৰ পৰা আজাদ কৰিলোঁ কিন্তু এই 4খন ৰৈ গ'ল যে উৰিব নোৱাৰে তেওঁলোকৰ পাখাবিলাক দুৰ্বল হৈ গৈছে ভয়কো হৈছে তেনেকুৱা গতিকে আমাৰ ৰক্ষণাবেক্ষণৰ মাজতে এইখন থাকিব যেতিয়া এইটো বস্তুটো ঠিক হৈ যাব তেতিয়া আমি ইয়াক আৰু ৰিলিজ কৰি দিম আৰু মই এটা কথা মই সমূহ ৰাইজক আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ আমাৰ যিবোৰ ইণ্ডিয়ান পেৰট আছে বা মইনা আছে এইবোৰ 1972 এক্টৰ মতে এইটো ক্ৰিমিনেল অফেন্স হয় যদি কোনোবাই এইবোৰ চৰাইক পিঞ্জিৰাত মানে কেজৰ ভিতৰত যদি বন্দী কৰি ৰাখে এইটো এটা ক্ৰিমিনেল এক্টিভিটি এইটো WPI যিবিলাক কিহত আছে ৰুলছ মতে এইটো ডাঙৰ অফেন্স হয় আৰু এই অফেন্সৰ কিন্তু বহুত ডাঙৰ জৰিমনা দিব লগা হৈ যাব যদি এনেকুৱা ধৰা পৰে তেতিয়াহ'লে কিন্তু 25,000লৈকে ফাইন আৰু 3 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে সেইকাৰণে সকলোকে এটা অনুৰোধ কৰিছোঁ আপোনালোকে বন্য জীৱ জন্তু বা বন্য চৰাই চিৰিকটি যিবিলাক আমাৰ ইণ্ডিয়ান এইবোৰৰ আপোনালোকে সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰক তাহাঁতক বন্দী কৰি পেলাই ৰখাৰ কাৰণে কোনো চেষ্টা নকৰিব বন্ধুসকল আজিৰ কাৰণে ইয়াতে আপোনালোকক আকৌ লগ পোৱাৰ আশাৰে জয় হিন্দ জয় ভাৰত